নমস্কাৰ বন্ধু বান্ধৱীসকল। সপোনত বান্দৰ দেখাৰ অৰ্থ কি? সপোনত বান্দৰ দেখিলে শুভ নে অশুভ মনা হয়? আজি আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, স্বপ্নজ্যোতিষ শাস্ত্ৰ অনুসৰি সপোনত বান্দৰ দেখা এই সপোন বহুত শুভ সপোন মনা হয়, কিয়নো সপোনত বান্দৰ দেখা এই সপোনে মানুহৰ জীৱনত উন্নতিৰ সংকেত দৰ্শায় আৰু সেই ব্যক্তিয়ে হনুমানজীৰ আশীৰ্বাদ লাভ কৰে। যদি কোনো ব্যক্তিয়ে সপোনত বান্দৰক দেখে, তেনেহ'লে তেওঁৰ আহিবলগীয়া সময়ত ধন লাভ হয় আৰু জাতকৰ পাৰিবাৰিক সুখৰ প্ৰাপ্তি হয় আৰু দাম্পত্য জীৱনো সুখকৰ হয়। সপোনত বান্দৰ দেখা জাতকৰ অনাগত ভৱিষ্যত সুখকৰ হয় আৰু হনুমানজীৰ আশীৰ্বাদ জীৱনত লাভ কৰে। বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল সপোনত বান্দৰ দেখাৰ অৰ্থ। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ'বোৰ পাবলৈ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।